हेलो एवरीवन अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ আৰু ভিডিঅ'টো চাই যাতে আমনি নালাগক সেইকাৰণে মই ভিডিঅ'টো বহুত বেছি দীঘলীয়াও নাই কৰা ৰাতিপুৱা উঠি একদম ৰ'দটো দেখি মাথাটো টিংটিঙাই গৈছে আৰু ৰাতিপুৱা উঠি মই জল দেৱতাক স্মৰণ কৰি মনৰ উইচবোৰ ভাবি লওঁ আৰু তেনেকৈ একান্ত মনে এগিলাচ পানী খাই লওঁ আৰু এতিয়া মই ঘৰটো মুচি লৈছোঁ আজি যিহেতু গণেশ চতুৰ্থী আমাৰ ঘৰতে থকা গোসাঁই ঘৰত পূজা এভাগ দি ল'লোঁ তাৰপিছত পাকঘৰলৈ আহিলোঁ ভাবিলোঁ ৰুটি কেইখনমান বনাওঁ তাৰপিছত ৰুটি কেইখনমান বনাই ল'লোঁ ইপিনে মাৰ লগত কথা পাতি ৰুটি পুৰি আছে মায়ে ইপিনে ভাতৰ যা যোগাৰ কৰি আছে তাৰপিছত মা নামঘৰলৈ গ'ল ভাদমা বিশেষ যিহেতু প্ৰত্যেক বছৰেই সকলো ঘৰেই এখন এখনকৈ নামঘৰত শৰাই দিয়েই আমাৰ এই ভাদ মাহটো আজি আমাৰ পাল পৰিছে আমি আজি নামঘৰত শৰাই দিম সেয়ে মা আৰু দুঘৰমান লগ হৈ আমি শৰাই দিম মাহঁতে নামঘৰত যোগাৰ কৰিবলৈ গ'ল আৰু এইপিনে মই ঘৰত ভণ্টি আৰু মই ভাত খাবলৈ ল'লোঁ মা এতিয়া নামঘৰৰ পৰা আহি ভাত পানী খাই লৈ আকৌ এতিয়া যাবলৈ ওলাইছে নামঘৰৰ পৰা এতিয়া চাকি ধূপ খলিতা তেনেকৈ ল'বলৈ গৈছে মোৰ মা দেই এইজনী দেখাই দিলোঁ আপোনালোকক এতিয়া ভণ্টিয়ে মেখেলা চাদৰ পিন্ধিব খোজ দি আছে তাই আৰু তাইক মই মেখেলা চাদৰযোৰ পিন্ধাই দিছোঁ মানে ভালকৈ পিন্ধিব নাজানে তাই সেইকাৰণে অকণমান হেল্প কৰি দিছোঁ আৰু মা আৰু ভণ্টি দুয়োজনী নামঘৰলৈ গ'ল যিহেতু ঘৰখন অকলে এৰিবও নোৱাৰি সেয়ে মই নগ'লোঁ আপোনালোকক অকণমান হৰিনাম শুনাই দিছোঁ দেই এতিয়া নামঘৰৰ পৰা প্ৰসাদ লৈ আহিলে আৰু আমি মিঠাই দিছিলোঁ নামঘৰত আমিও দিছিলোঁ আৰু আণ্টি এজনীয়ে দুজনী মানুহ মানে মিলি আমাৰ লগত একেলগে শৰাই দিছিল তেওঁলোকেও দিছে তাৰপিছত সন্ধিয়া এয়া গণেশ চতুৰ্থী চাবলৈ গ'লোঁ তিনিটামান জেগালৈ গ'লোঁ আৰু ইমান ভাল লাগিছে চাওকচোন পশ্চিমবংগৰ পৰা এয়া মাতি আনিছে ডাকৰ গ্ৰুপ ইমান ভাল লাগিছে চাই আৰু ইমান সুন্দৰ পৰিৱেশ এটা সকলো পিনে ঢাকি বাজি আছে ইমান ভাল লাগে নহয়নে ইমান সুন্দৰ পৰিৱেশ ইমান মানুহৰ সমাগম ঘটিছে দেখিছেনে ভণ্টি মই বা মোৰ ভাগিনীজনী তেনেকৈ গ'লোঁ আমি গণেশ চতুৰ্থী চাবলৈ বহুত ভাল লাগিল গণেশ বাবাৰ আশীৰ্বাদ লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ বাৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহিছোঁ বাই বাই